Hello friends, good morning everyone. আজি বিশ্বকৰ্মা পূজা। সেই সকলোলৈকে মই বিশ্বকৰ্মাৰ পূজাৰ শুভেচ্ছা জনাইছো। আজি ৰাতিপুৱা অলপ সোনকালে উঠিলো, উঠি ঘৰৰ কামখিনি কৰি লৈ এটা ইমন আৰু মই এজেগাত যাব ওলাইছো। Hello guys, আমি পাপালে নামক কৰিবলৈ গৈছো। আমি কাইলৈ আহিম ঘৰে। আমি লেট নকৰো অতি। আমি কাইলৈ আহিম, আমি জদি নকৰো অতি। I love you. হয়, আমি যাব ওলাইছো এতিয়া ইমনৰ পাপাকৰ অফিচত। তাত যেহেতু পূজা পাতিছে, মই অলপ দেৰিকৈ ওলাইছো। মই পূজা ভাগ হৈ যাব দিছো। আচলতে মই পূজাত বহিব পৰা অৱস্থাত নাই, সেয়ে অলপ দেৰিকৈ ওলাইছো। এয়া আমি ৰেডি। ইমনে কৈছে আমি যাওঁ দেই গাইজ। লগতে ইমনৰ আণ্টি, মোৰ বান্ধৱী মনিকাও যাব আমাৰ লগত। আমি এতিয়া উবেৰত উঠিবলৈ ৰখি আছো। উবেৰ বুক কৰিছো, অহা নাই, ৰখি আছো সেইকাৰণে। আমি আহি গলো। এয়া ইমন আৰু মনিকা আগত বহুৱাই দিছো। মই পাছত ধুনীয়াকৈ ভিডিঅ' কৰি কৰি গৈ আছো মজ্জাকে। আজি কেওফালে কেৱল পূজা পূজা পূজা। এয়া আহি আমি বেলতলা পাই গ'লোহি। আমাৰ এখেতৰ অফিচ যিহেতু বেলতলাত আছে, আমি বেলতলা পাইছোঁহি আহি আৰু পূজাবোৰ চাই চাই ভাল লাগিছে আজি। সকলো দোকানৰ ফ্ৰণ্টতে আৰু পূজা। এনেকৈ ওলাই আহিও ভাল লাগে ন? ঘৰত থাকিলেতো এইবিলাক নেদেখিলোঁ মই। পাই গ'লোহি অফিচ। পূজাখিনি সমাপ্ত হ'লেই, যিহেতু মই দেৰিকৈ আহিছিলোঁ, পূজা নাপালোঁ বাৰু। তথাপিতো ইমনকে আৰু ফুল এটা দিয়ালোঁ। মই একো নাই কৰা, যোৱা নাই ওচৰত। ভিডিঅ'ত ওলাবলৈ বৰ টান পায়, মোক গালি দিছে, কিয় উলিয়াইছা মোক। এয়া মানুহ বহি আছে আৰু আছে ভিতৰত মানুহ। চবেই ভিডিঅ' কৰিলে বেয়া পায়তো, সেইকাৰণে নাই দেখুওৱা বাৰু বেছিকৈ। এই পোৱালিটো লাগিয়ে আছে দেই ৰাতিপুৱাৰ পৰা। এয়া আড্ডা অকণমান পৰিছে আৰু খিচিৰি আৰম্ভ হ'ব আৰু এতিয়া সকলো বহি আছে। এয়া খিচিৰি কি কি ওলাইছে চব, আৰু লগতে ক্ষীৰটো আছে দেই। মই ক্ষীৰটো দেখাবলৈ পাহৰিলোঁ। কি টেষ্টি হৈছিল নহয়। এয়া আমি খাই আছো দেই। আমি একেবাৰে লাষ্টত খাইছোগৈ আৰু। আজিলৈ বাই বাই।